কঁকালৰ বিষ বা বাত বিষ আপুনি যিমানেই টেবলেট ইনজেকশ্যন মৌ ভলিনী যিমানে মলম মাছাজিং কৰক আপুনি অলপ সময়ৰ বাবেহে আপুনি বিষটো নিৰাময় পাব আৰাম পাব কিন্তু আপুনি জীৱনত আপুনি কেতিয়াও এই বিষ কঁকালৰ বিষ বাত বিষ আপুনি শেষ কৰিব নোৱাৰে আপুনি যিমান ইনজেকশ্যন দামী টেবলেট খাওক যিমানে মলম মাছাজিং কৰক কিন্তু অলপ সময়ৰ কাৰণে আপুনি বিষটো নিৰাময় পাব কিন্তু 100% আপুনি কেতিয়াও আপুনি জনি মাৰিব নোৱাৰে কঁকালৰ বিষ বাত বিষ কিন্তু ইয়াৰ কাৰণ বহুত আছে যদি আপুনি কেইটামান খাদ্য খাবলৈ এৰি দিয়ে ত্যাগ কৰে আৰু কেইটামান বনঔষধি দৰৱ বনাই নিজে যদি খায় বা ব্যৱহাৰ কৰে তেনেহলে আপুনি 100% কঁকালৰ বিষ বাত বিষ আপোনাৰ শৰীৰৰ পৰা সকলো শেষ হৈ যাব বলক ইয়াৰ বিষয়ে আজি আলোচনা কৰোঁ নমস্কাৰ আপোনালোকে চাই আছে বিমান বৰা ইউটিউব চেনেল আৰু আপোনালোকক জনাও যে মই যিকোনো মোৰ চেনেলত আপোনালোকে যিকোনো আয়ুৰ্বেদিক টেকনলজি কিছুমান জিকে কিছুমান জব চাকৰি এভৰিথিং ভিডিঅ' মই চেনেলৰ জৰিয়তে আপোনালোকে চাবলৈ পায় যদিহে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিলে আৰু ঘণ্টা বটনটো টিপি অল নটিফিকেশ্যনত দবাই ৰাখিব পোনপ্ৰথমে আমি আলোচনা কৰিম কঁকালৰ বিষ ইয়াৰ ৰোগৰ কাৰণসমূহ কি হ'ব পাৰে আপোনাৰ ঠিক আছে আপুনি কিহৰ দুখত কঁকালৰ বিষটো মানুহৰ আমাৰ সাধাৰণতে হয় অকল আমি কিছুমান লোকে বা সকলোৱে ভাবে যে কাম বন বেছিকৈ কাম কৰিলে কষ্ট কাম কৰিলে উঠা বহা বেছিকৈ কৰিলে কঁকালৰ বিষ হয় সেইটো হয় কিন্তু ইয়াৰ উপৰি কি কাৰণত হয় আপোনালোকক জানো বাত ৰোগ শৌচ খোলোচা নোহোৱা মাইকী মানুহৰ মাহেকীয়া ঋতুস্ৰাৱ অনিমিয়া হোৱা প্ৰস্ৰাৱৰ দুখত এই ৰোগ হয় মনত ৰাখিব আৰু ৰোগৰ লক্ষণটো আপোনালোকেতো জানে যে পাছফালে ৰাজহাড়ডাল কঁকালৰ ওচৰত অংশত বিষ হয় বিষত কেতিয়াবা এনেকুৱা বহুত মানে নিজকে কিবা কণ্ট্ৰল হেৰাই যায় আৰু বিষত কেতিয়াবা জ্বৰো হয় আপোনালোকে কেইটামান খাদ্য ইয়াৰ পৰা আপোনালোকে ত্যাগ কৰিব লাগিব আপোনালোকে সেই খাদ্যকেইটা ত্যাগ কৰক আৰু কেইবিধমান বস্তু তৈয়াৰ কৰি খাওক আপুনি 110% আপুনি প্ৰমাণ পাব আৰু আপোনাৰ শৰীৰৰ পৰা সম্পূৰ্ণ বিষ নাইকিয়া হৈ যাব কি কৰিব লাগিব আপোনালোকক জনাই যাওঁ যে পোনপ্ৰথমে আৰু যিমান আপোনালোকে খন্তেকীয়াহে আপুনি মলম ইনজেকশ্যন বা টেবলেট বিষৰ পেইন কিলাৰ পৰা ধৰি এনেকৈ বহুত আছে এইবোৰ খন্তেকহে আপুনি বিষটো আৰাম পাব আৰু আপোনাৰ কাৰণে সেই পেইন কিলাৰ বা বিষৰ মলম বা বিষৰ ইনজেকশ্যন সেইবোৰ আপোনাৰ অপকাৰ আপোনালোকে পেইন কিলাৰ কেতিয়াও ভুলতো নাখাব বিষৰ মলম সনাটো সৰু বেলেগ কথা কিন্তু পেইন কিলাৰ বিষৰ ইনজেকশ্যন সেইবোৰ কেতিয়াও আপোনালোকে ইউজ নকৰিব আৰু আপোনাৰ পেইন কিলাৰে আমাৰ শৰীৰত কিমান অপকাৰ কৰে সেইটো আপোনালোকে ভাবিব নোৱাৰে আপোনাৰ কিডনি ডেমেজ কৰিব লিভাৰ আপোনাৰ A to Z প্ৰেছাৰ সকলো কিছুমান আমাৰ শৰীৰটো একেবাৰে নৰ্মেল কৰি পেলাই আৰু লাহে লাহে ধ্বংস কৰি পেলাব আপোনাৰ কিডনি ডেমেজ আৰু জীৱনৰ মানুহৰ শৰীৰৰ একমাত্ৰ বস্তুটো হৈছে কিডনি ঠিক আছে কিডনি আপুনি ডাউন কৰিব আপুনি পেইন কিলাৰ কেতিয়াও নাখাব কঁকাল বিষ হৈছে মালিচ মাছাজিং কৰক অলপমান আৰাম পাব কিন্তু আৰু এইবোৰ যিখিনি নেকি আপুনি কৰি থাকে যেনেকৈ পেইন কিলাৰ খাই এনেকৈ সেইবোৰ আপোনালোকে এৰিব লাগিব আৰু কেইটামান ঔষধ ব্যৱহাৰ কৰক আৰু কেইটামান খাদ্য ত্যাগ কৰক আপোনাৰ 100% ভাল পাব মন দি শুনি যাব আপোনালোকক পোনপ্ৰথমে আপোনালোকে কি কৰিব 1 নম্বৰ কেঁচা আলু গুটি দুটা সৰু মিডিয়াম জোখৰ ল'ব কেঁচা আলু গুটি দুটা পিচিব পটাত পিচি কঁকালত লগাই মিনিমাম 14-15 মিনিটমান সময় যদি আপুনি লগাই ৰাখে তেনেহ'লে আপোনালোকে যথেষ্ট আৰাম পাব আপোনালোকে 1 নম্বৰ 2 নম্বৰ নহৰু যিটো কয় ৰচুন নহৰু এটা গোটাই খুন্দিব নহৰু এটা খুন্দি বা বাকলিটো অলপ চাফা কৰি ল'ব নহৰু এটা খুন্দি যিখিনি ঠাইত নেকি বিষ হ'ব কঁকালৰ বিষ হ'ব হোৱা ঠাইত 15 মিনিট মান বা খুব বেছি 10 মিনিট কৰিলেও হ'ব 10 মিনিট সময় লগাই সেই বিষ হোৱা ঠাই কঁকালৰ য'ত বিষ হ'ব আৰু এই নহৰু যোনটো কথা কৈছোঁ নহৰু এইবোৰ যিখিনি ঔষধ কথা কৈছোঁ সেইখিনি আপোনাৰ যিকোনো আঁঠু বা ভৰি
বা বুকু হাত বাহু সেইটো যদি আপোনাৰ বিষ হয় সেইখিনি ঠাইত যদি আপুনি এই বস্তুকেইটাও দিয়ে তেনেহ'লে বিষটো নিৰাময় পাব। যেনেকৈ এটা নহৰু খুন্দি বিষ হোৱা ঠাইত পিচি 10 মিনিটমান লগালে আপোনাৰ বিষটো কমি যাব। ঠিক আছে। তাৰপিছত আপোনাক আৰু কেইটামান কম আপোনালোকক। 3 নম্বৰত আপোনালোকে কি কৰিব, 1 লিটাৰ গাখীৰত এটা এৰী গুটি পিচি তাক দিনে 3 বাৰকৈ খালে কঁকালৰ বিষ নাইকিয়া হয়। এৰী গুটি। আৰু এটা কৰিব পাৰিব, শ্বৰ্টকৈ আপোনালোকে কৰিব পাৰিব, মাটিমাহ 20 গ্ৰাম পিচি বিষ হোৱা ঠাইত মালিচ কৰিব লাগে। মাটিমাহ, ঠিক আছে, মাটিমাহ কেঁচা মাটিমাহ 20 গ্ৰামমান পিচিব, পটাত পিচি পানীত অলপমান সময় তিয়াই থৈ পিচি আৰু বিষ হোৱা ঠাইত মালিচ কৰিব লাগে। বা জাইফল এটা পানীত তিয়াই তাক পিহি তাত তেল মিহলি কৰি তিলৰ তেল মিহলি কৰি গৰম কৰিব লাগে। আৰু সেই যিখিনি মিহলোৱা বস্তুখিনি বিষ হোৱা ঠাইত মালিচ কৰিলে কঁকালৰ বিষ নাইকিয়া হ'ব। আৰু 6 নম্বৰত আৰু এটা কম, আৰু প্ৰস্ৰাৱৰ যিটো আমাৰ প্ৰস্ৰাৱৰ দুখৰ কঁকালৰ বিষ হ'লে 8-10খন দুপৰ টেঙীয়া পাত খুন্দি তাৰ ৰস দিনে 2 বাৰকৈ একেৰাহে কেইদিনমান খালে আপোনালোকে বিষ ভাল পাব। 7 নম্বৰত আৰু এটা কম, শুকান আদা। ঠিক আছে, শুকান আদা আপোনালোকে বজাৰত দোকানতো পাব কিনিবলৈ। যদিহে নাই আপোনালোকে ঘৰত ৰ'দত শুকুৱাব। শুকান আদা বহুত দৰকাৰী বস্তু। আৰু শুকান আদা পচতীয়া পাতৰ কাঠ, নহৰু 4 ফুটা খুন্দি তাত এৰী তেল অলপ দি মালিচ কৰিলে বিষ হোৱা ঠাইত ভাল হয়। আৰু শুকান জলফাইৰ মাজৰ যিটো শুকান জলফাইৰ মাজৰ যিটো গুটি তাৰ এটা গুটি ওলাই, কণ এটা ওলাই, গুটিটো বিন্ধা কৰি কঁকালত বান্ধিব লাগে। ঠিক আছে, জলফাই খাই পেলাই দিয়া জলফাই গুটিটো যিটো শিল এটাৰে লৈ আপুনি ভাঙি পিনে তাত ভিতৰত এটা কণ এটা পাব। সেই কণটো দীঘলৈকে উলিয়াই পিনে তাত বেজীৰে ৰছী চিলাই পিনে কঁকালত বান্ধিব লাগে আৰু এই বিষ নাইকিয়া হয়। বা অৰ্জুন গছৰ গুটি বান্ধিলেও বিষ ভাল হয়। আৰু বচ তেলেৰে মালিচ কৰিব পাৰি। অথবা বালি 100 গ্ৰাম, কঁকালৰ বিষ মৰা এটা ভাল বুদ্ধি, বালি 100 গ্ৰাম কাপোৰ এখনত বান্ধি তাক জুইত সেকি, বালিখিনি কাপোৰেৰে বান্ধি জুইত সেকি বিষ হোৱা ঠাইত লগালে বিষ ধুনীয়াকৈ কমি যাব। এইখিনি যদি আপুনি যিমানখিনি আপোনালোকক কৈছোঁ এইখিনি যদি আপুনি ব্যৱহাৰ কৰে তেনেহ'লে নিশ্চয় আপোনাৰ বিষ আপোনাৰ লাহে লাহে কমি যাব আৰু শেষত আপোনাৰ নাইকিয়া হ'ব। আৰু কি খালে আপোনাৰ এই শৰীৰৰ আমাৰ বিষৰ কাৰণে আচলতে এনাৰ্জি, কেলছিয়ামৰ পৰা ধৰি বহু পৰিমাণে যিকোনো শাৰীৰিক আমাৰ শৰীৰত কিছুমান অভাৱ অনাটনত হ'লে বেছি বিষ হয় মানুহৰ। আৰু কি খালে ভাল হয়, এনেকৈ ভিটামিনযুক্ত বস্তু, সকলো ভিটামিন বস্তু খাব নোৱাৰিব। যেনেকৈ কেঁচা অমিতা, মৌজোল, শেৱালি ফুল, খলিহা মাছ উপকাৰী, ভেদাইলতা উপকাৰী, কেলছিয়ামযুক্ত আহাৰ খাব লাগে। মেইন হ'ল আমাৰ শৰীৰৰ কেলছিয়াম। শৰীৰত কেলছিয়াম যদি কমে জানিব আপোনাৰ 100% আপোনাৰ গা বিষ হ'ব, গাঁঠি বিষ হ'ব, শৰীৰ দুৰ্বল হ'ব। কেলছিয়ামে আমাৰ শৰীৰৰ মেইন। আৰু কেলছিয়ামৰ অভাৱ হ'লে বহুত বিভিন্ন বেমাৰ আমাৰ শৰীৰত আৰম্ভ হ'ব, দেখা দিব। কেলছিয়ামযুক্ত আহাৰ খাব লাগে। অৰ্জুন গুড়া গাখীৰত সিজাই খাব লাগে। এইবোৰ বস্তু খালে আপোনাৰ ভাল। আৰু কেইটামান বস্তু আপুনি এৰিব লাগিব 100%। তেতিয়া মাটিকঁঠাল 1 নম্বৰত আপোনাক আনাৰস, মাটিকঁঠাল কেতিয়াও নাখাব। আৰু বিড়ি, চিগাৰেট, মাদক দ্ৰব্য বস্তু নাখাব। আপোনাৰ এইবোৰ যদি এৰি দিয়ে আৰু যিমানখিনি ঔষধৰ কথা ক'লোঁ সেইখিনি যদি আপোনালোকে ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকৰ নিশ্চয় বহুত আৰাম পাব আৰু আপোনাৰ জোৰ মৰিব কঁকালৰ বিষ। ঠিক আছে, নিশ্চয় বুজি পাইছে আপোনালোকে। আৰু এটা কথা যিটো নেকি আপোনালোকে মানুহে কয় বাত বিষ, কঁকালৰ বিষৰ কথা ক'লোঁ।
এতিয়া কম বাত বিষৰ কথা, ঠিক আছে। বাত বিষ, আচলতে এই বাত বিষ যিটো কয় বাত বিষ, এই বাত বিষটো কি আৰু এই কি কাৰণত হয়, আৰু কিছুমান লোকে ই বংশগত ৰোগ বুলি বহুত চিকিৎসকে কয়, এই বংশগত ৰোগ হয় বুলিয়ে কয়, মানে বংশ পৰিয়ালত এইটো ৰোগ হয় বুলি কয়। কি আচলতে এই ৰোগটো কিহৰ কাৰণে হয় আপোনালোকে চাওক, দেহত, আমাৰ শৰীৰত দেহত যেতিয়া নেকি ইউৰিক এচিড জমা হ'লে হ'ব পাৰে, মানে 100% হ'ব পাৰে, দেহত ইউৰিক এচিড বেছি হ'লে, নিয়মীয়াকৈ পৰিশ্ৰম নকৰা লোকৰ, যিসকলে নেকি নিয়মীয়াকৈ কাম বন নকৰে, কেতিয়াবা কৰে, কেতিয়াবা কষ্ট কৰে, কেতিয়াবা নকৰে, আৰু সাধাৰণতে পুৰুষতকৈ তিৰোতাৰ বাত বিষ হোৱাটো বেছি দেখা যায়, আৰু 40 বছৰৰ পাছত এই ৰোগ সাধাৰণতে দেখা দিয়ে। আৰু অধিক প্ৰটিনযুক্ত খাদ্য খালেও হ'ব পাৰে, আৰু অধিক প্ৰটিনযুক্ত খালে ইউৰিক এচিড আপোনাৰ হ'ব, মানুহৰ শৰীৰত যেতিয়া ইউৰিক এচিড বেছি হ'ব তেনেহ'লে বাত বিষ হ'ব, ভৰি গাঁঠি বিষ হ'ব, ক'ৰবাত ভৰি ফুলিব, এইবোৰ ৰোগৰ লক্ষণ। আৰু ৰোগৰ লক্ষণবোৰ হৈছে আঙুলি গাঁঠিবোৰ খহি পৰিব, গাঁঠিয়ে গাঁঠিয়ে বিষ হ'ব, আৰু হাত কুচোৱা মেলাত অসুবিধা হয়, পিছত ভৰিৰ গাঁঠিবোৰ ওখ হয় আৰু বিষ হয়। এইবোৰ বিৰাট ডেঞ্জাৰ, বিৰাট মানে ভয়ানক এইবোৰ বেমাৰ হয় বাত বিষ। আৰু ইয়াক নিৰাময় কৰিবলৈ কেইটামান ঔষধ আপোনালোকক নিজে ঘৰতে তৈয়াৰ কৰি খাব পৰাকৈ মই আপোনালোকক ক'ম। 1 নম্বৰ, নহৰু এটা থেতেলি, মানে খুন্দি থেতেলিয়াই, বেছিকৈ একে গুড়ি কৰিব দিয়া নাই, এনেকৈ দুচাট এচাট থেতেলিয়াই মাখনৰ সৈতে, যিটো গাখীৰৰ ওপৰত মাখনটো বইল কৰা গাখীৰটো যি মাখন এখন পৰি থাকিব, মাখনৰ সৈতে খালে বাত ৰোগ নিৰাময় হয়। 2 নম্বৰত, গাঁঠিৰ বিষ হ'লে, আপোনাৰ বাত বিষ হ'লে গাঁঠিৰ বিষ হ'বই, গাঁঠিৰ বিষ হ'লে তিনিটা কেৰেলা পিচি তাৰে ৰসেৰে মালিচ কৰিব লাগে। 2 নম্বৰটো কথা ধুনীয়াকৈ বুজি পাইছে। আৰু 3 নম্বৰত, কেঁচা হালধি ৰস দিনে 10 মিলিগ্ৰামকৈ খালে, 10 মিলিগ্ৰামকৈ পিচিব, কেঁচা হালধি খুন্দি পিনে ৰসটো 10 মিলিগ্ৰামকৈ আপোনালোকে ডেইলি খাওক, আৰু আপোনাৰ গাঁঠি বাত বিষ দূৰ হয়। কেঁচা হালধিটো এনে মানুহে খাব পাৰে, আপোনালোকে বহুত বেমাৰৰ কাৰণে ভাল, আপোনালোকে বাত বিষ বুলিয়ে নহয়, কেতিয়াবা আপোনালোকে খাই থাকিব, সদায় নাখালেও ঠিক আছে। কেঁচা হালধিৰ ৰস দিনে আপোনালোকে কণ্টিনিউ খাওক, বাত বিষ 100% আপুনি ভাল পাই যাব। আৰু 4 নম্বৰত, ভেদাইলতাৰ ৰস বাত বিষৰ কাৰণে 1 নম্বৰ উপকাৰী বস্তু। বহুদিনীয়া পুৰণি বাত বিষো ভেদাইলতাৰ ৰসে ভাল কৰা দেখা যায়। এই ক্ষেত্ৰত যে ভেদাইলতাৰ তৰকাৰী খাব লাগে আচলতে, বা চাটনি কৰি খাব লাগে নহৰুৰ লগত, ঠিক আছে। ভেদাইলতা চাটনি কৰি খাব লাগে, ভেদাইলতা বা চাটনি কৰি খাব লাগে, বা তৰকাৰী খাব লাগে, এই ক্ষেত্ৰত আপোনাৰ বাত বিষৰ ক্ষেত্ৰত। আৰু এটা কম, এৰা গছৰ সকলো অংশই বাত বিষৰ উত্তম বন দৰৱ। এৰাপাত যিটো কয়, এৰাপাত, আৰু বাত বিষত এই গছৰ তেলেৰে মালিচ কৰিব লাগে। বাত বিষত এৰা গছৰ তেলেৰে মালিচ কৰিব লাগে। 6 নম্বৰত, বাত বিষত যদি আপোনাৰ ফুলি উঠিলে আপোনাৰ বাত বিষত যিকোনো যদি আপোনাৰ ভৰি হাতবোৰ ফুলি উঠে, তেতিয়া কপাহৰ পাত, কপাহ গছৰ পাত খুন্দি ওখহা ঠাইত প্ৰলেপ দি কিছু সময় ৰাখিলে এই বাত বিষ ফুলাটো ভাল হয়। আৰু 7 নম্বৰত, খেজু পাত থেতেলিয়াই এৰি তেল বা অন্য যিকোনো তেলৰ লগত মিহলাই প্ৰলেপ দিলে বা বিষ বা ইয়াৰ ফলত হোৱা অন্যান্য ৰোগো ভাল হয়, ঠিক আছে। আৰু এটা আপুনি কৰিব পাৰে, যেনেকৈ কি কৰিব, ছজিনা গছৰ গুড়া, ছজিনা গছৰ ছালৰ গুড়ি 50 গ্ৰাম ব্যৱহাৰ কৰিলে বাত ৰোগ ভাল হয়। ইয়াৰ গুটি তৈয়াৰ কৰা তেলেৰে মালিচ কৰিলে পুৰণি বিষ হয়। ছজিনা গছৰ ছাল আপোনালোকে কাটি পিনে খুন্দি পিনে সেই বিষোৱা জেগাত প্ৰলেপ দিব লাগে, ভাল। আৰু ছজিনা বস্তুটো বহুত ভাল। আৰু বাত বিষৰ কাৰণে কপৌফুল উত্তম ঔষধি। আৰু 11 নম্বৰত আপোনালোকক
ঔষধ এটা ক'ম দিনে একোটাকৈ ওলকচু দিনে এটাকৈ ওলকচু তেতেলী পাতৰ সৈতে সিদ্ধ কৰি খালে পুৰণি বাত ৰোগো ভাল হৈ যায় যিকোনো বেমাৰ আৰু বিষ গাঁঠিৰ বিষ কিবাৰ বিষ কাৰণে আপোনালোকৰ ভাল ওলকচু তেতেলী পাতৰ সৈতে সিজাই লৈ আপোনালোকে খাব আৰু হাড়যোৰা লতাৰ ছালৰ বুজিছে আৰু এটা কম হাড়যোৰা লতাৰ ওপৰৰ ছাল এৰুৱাই বাকী মাংসত অংশ ৰ'দত শুকুৱাই গুৰি কৰি তাত যিকোনো দাইল বাটি তাক তেলত ভাজি কেইদিনমান খালেই সকলো প্ৰকাৰৰ বিষ নাইকিয়া হয় আৰু এটা কম আপোনালোকক যেনেকৈ নহৰু শুকান আদা পচতীয়া পাতৰ কাঠ কৰি এৰি তেলৰ লগত ব্যৱহাৰ কৰিলে মই আগত কৈ আহিছোঁ এইটো আপোনালোকে নহৰু বা শুকান আদা এৰি তেলৰ লগত হেৰি কৰিলে আপোনাৰ ভাল হয় আৰু ওলকচু আপোনালোকে প্ৰতিদিনে 3বাৰকৈ হ'লেও 3 সাঁজে খাব পাৰিলে ভাল হয় আপোনাৰ যিকোনো বিষ মনত ৰাখিব ওলকচু যিকোনো বিষতে আপোনালোকে বাত বিশেষ নহওক কঁকালৰ বিশেষ প্ৰতিদিনে 3 সাঁজকৈ আপোনালোকে খাওক আপোনালোকে বেলেগ ঔষধ খাবৰ দৰকাৰ নাই আৰু এটা প্ৰশ্ন কম চাউলৰ পৰা তৈয়াৰ কৰা পানী ঠিক আছে 300 মিলিগ্ৰাম কুচিয়াৰ সৈতে খাব লাগে যিটো ভাতৰ যিটো কয় মাৰটো ভাত বনোৱা যিটো মাৰটো উঠিব সেই মাৰটো কুচিয়াৰ সৈতে খাব লাগে কুচিয়াৰ লগত মানে কুচিয়াৰ তৰকাৰী শাকৰ লগত খাব লাগে এনেকৈ আৰু বহুত আছে কিন্তু এইখিনি আপোনালোকে যিমানখিনি কৈছোঁ আপোনালোকে ব্যৱহাৰ কৰক বাত বিষটো ভাল পাব আৰু কঁকাল বিষটো আপোনালোকক ক'লোৱে এইবোৰ ভাল পাব আপোনালোকে আৰু আপোনালোকে কি খালে আপোনালোকৰ এই বাত বিষ কঁকাল বিষ কাৰণে ভাল মই আপোনালোকক কওঁ ছজিনা খাব যিখিনি নেকি খাব পাৰিলে ভাল হয় সেইখিনি কম সেইখিনি কৈছোঁ ছজিনা জিলিমিলি খটুৰা নৰসিংহৰ পাত অমিতাৰ আঠা থেকেৰা টেঙা শেৱালি ফুল আদা থেকেৰা টেঙা বেলেগ টেঙা কোৱা নাই বেলেগ টেঙা আপোনালোকে নেমু খাব পাৰিব থেকেৰা টেঙা বা শেৱালি ফুল আদা জালুক পিপুলি মৌ হালধি মহানিমৰ পাত নিমপাত অৰ্জুন গছৰ ছালৰ ৰস শিঙা পাত উপকাৰী অমৰা ছালৰ ৰস উপকাৰী নহৰু পিহি সৰিয়হ তেলৰ সৈতে মালিচ কৰিব লাগে আৰু ভেদাইলতা পচতীয়া হালধিৰ ৰস সুপথ্য এইবোৰ ভাল গা ধুওঁতে সদায় গৰম পানীৰে গা ধুব লাগে যিটো নেকি যাৰ আপোনাৰ শৰীৰত বিষ আছে বাত বিষ হওক কঁকাল বিষ হওক গা ধোৱা পানী গৰম কৰোঁতে এমুঠি পচতীয়া পাত খুন্দি দিলে সুফল পোৱা যায় সেই পানী আপোনালোকে গা ধুলে ভাল এইখিনি খোৱা আৰু নীতি নিয়মখিনি আপোনালোকে আৰু কিছুমান বস্তু আপুনি খালে আপোনাৰ এই বিষৰ কাৰণে বাত বিষ কঁকাল বিষৰ কাৰণে বহুত বেয়া যেনেকৈ খেচাৰি দাইল উৰহি কেৰেলা শুকান মাছ মাগুৰ মাছ কেঁহা বস্তু খোৱা বহুত বেয়া আৰু মাংস একেবাৰে খাব নালাগে মাংস একেবাৰে আপোনালোকে খাব নালাগে ঠিক আছে আৰু মচুৰ দাইল মাটি দাইল বিলাহী বন্ধাকবি চয়াবিন এইবোৰ একদম বেয়া ঠিক আছে যিখিনি খাব নালাগে আপোনালোকক কৈ শুনালোঁ আৰু এইখিনি যদি আপোনালোকক যিমানখিনি ক'লোঁ এইখিনি যদি আপোনালোকে ব্যৱহাৰ কৰে আপোনালোকৰ নিশ্চয় কঁকালৰ বিষ বাত বিষ একেবাৰে আপোনাৰ শৰীৰৰ পৰা নাইকিয়া হ'ব আৰু আপোনালোকে যিমানে ডক্তৰ ঔষধ ব্যৱহাৰ কৰক আপুনি মই গাৰেণ্টি দি ক'ম 110% গাৰেণ্টি দি ক'ম কেতিয়াও আপুনি আপোনাৰ কঁকালৰ বিষ বাত বিষ দূৰ কৰিব নোৱাৰে খন্তেক সময় কাৰণে আৰাম পাব কিন্তু আকৌ আপোনাৰ বিষ একেই আহিব মনত ৰাখিব খাদ্য এইবোৰ ত্যাগ কৰক আৰু এইবোৰ যিমানবোৰ ঔষধৰ কথা ক'লোঁ নিজে বনাই খাওক লাহে লাহে আপোনাৰ সকলো দেহৰ পৰা বিষ নাইকিয়া হৈ যাব অকল বিষ কিহৰ পৰা আহে মানুহৰ শৰীৰৰ অভাৱ ভিটামিনৰ অভাৱতো হয় আৰু সেই ভিটামিন আমাৰ শৰীৰত যোগাৰ কৰিবলৈ হ'লে খাব লাগিব ভাল আৰু কি খাব লাগিব সকলোবোৰ প্ৰণালী আছে ছিষ্টেম আছে সেইবোৰ কৰিলেহে আমাৰ শৰীৰৰ পৰা যিকোনো বিষ চিষবোৰ দূৰ হ'ব ইমানে আছিল আজিৰ বাত বিষ আৰু কঁকাল বিষৰ কথা ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আশা ৰাখিছোঁ আপোনালোকে যদি নিশ্চয় কমেণ্ট কৰে আৰু বহুতো কিছুমান প্ৰণালী আছে মানুহৰ শৰীৰৰ বেমাৰ আজাৰৰ বিষয়ে আৰু বন ঔষধিৰ বিষয়ে সকলোবোৰ যিকোনো ভিডিঅ' আমাৰ চেনেলত পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ গুড নাইট